হেল্ল' মোৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলো খবৰ নিশ্চয় ভালেই। আকৌ বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এতিয়া মানে ভিডিঅ'টো হৈছে বিহু দিন চলি আছে ন, বহাগৰ বিহু, সকলোৱেতো বিহু লাগিছে। সেয়েহে মানে আজি বিহু চাব যাওঁ আমি আজি গুৱাহাটীৰ নামটো কি বুলি কয়, পাটৰকুছি। তাত আজি চাওঁ, তাত বোলে নীল আকাশ আহিব, মানে শুনিছোঁ, চাওঁ আপোনালোককো দেখাওঁ। এতিয়া মই ওলাইছোঁ আধা আধি, বাকী আৰু অলপ ওলাই লওঁ। এতিয়া মই ৰেডি হৈ ল'লোঁ, দেখিছে, ৰেডি হৈ ল'লোতো, স্পৰ্টিং পিন্ধি লৈছোঁ। এতিয়া গৈ থাকোঁ, আপোনালোককো দেখাই থাকোঁ, চাই থাকিব দেই। এতিয়া আমি আহি আছোঁ, মানে বেছি দূৰ নহয়, আমি কি আছিল নামটো কি বুলি কয়, পাটৰকুছি, তাত মানে আহি আছোঁ। আৰু সিফালে আজি খানাপাৰাটো মানে আছে বিহু, কোনোবাই চাই যামহি। আৰু বেছি টোপনি ক্ষতি নকৰোঁ, মানে কাইলৈ দিগদাৰ হ'ব উঠোঁতে, ৰাতিপুৱা উঠোঁতে। সেইকাৰণে মানে এতিয়া কমকৈ টোপনি ক্ষতি কৰি অলপ চাম, বেছি নহয়, অলপ চাই কৰি আপোনালোকক দেখাম, তাৰপিছত গুচি আহিম। আমিও আহি আছোঁ ভালে কৰি। এতিয়া আমি পাইছোঁহি। এতিয়া ইয়াত এটা বহুত জৰুৰী, বহুতে নাজানে, ময়ো ভালকৈ নাজানো, অলপহে জানো, মানে এইটো বহুত জৰুৰী কথা এটা কৈছে, ভালকৈ মন দি শুনক। মানে আমাৰ বিহু 7টা হয় ন, বিহু কেইটা নাম আমি সকলোৱে নাজানো, বিহু 7টা বুলি কওঁহে, কিন্তু আমি সকলোৱে নাজানো ন কি বিহু হয়, কোনদিনা কি বিহু ভালকৈ নাজানো। গতিকে এই ভিডিঅ'টো মোক চাওক আৰু গম পাব যে আমাৰ বিহু 7টা আৰু কি কি নাম সেইখিনিয়ে হয়। কৈছে যে বিহু আমাৰ 7টা, সকলোৱে নাজানে, এইটো বহুত লাজৰ কথা হয়, হয়ো অৱশ্যে এইটো অসমীয়াৰ কাৰণে আমাৰ বহুত লাজৰ কথা হয়। মানে বিহুটোৰ কথা আমি জানিব লাগে। বিহু বুলি আমি গোটেইবিলাকে মানে বহুত পাগল মতলীয়া হৈ থাকোঁ ন, বহুত মানে ভাল লাগে। বহাগৰ বিহুটো চবতকৈ বেছি ভাল লাগে, সকলোৱে জানে হয়নে। সেই চব বিহুটো নামেই কৈছে, বিহু কি বিহু আমাৰ আছে, 7টা বিহু, গৰু বিহুবিলাক কৈছে, শুনি যাওকচোন। এই কথাটো কওঁ, এতিয়া গ মানে হ'ল গৰু বিহু, ম মানে হ'ল মানুহৰ বিহু, আৰু গো মানে হ'ল গোসাই বিহু। কিন্তু গোসাই বিহু স্থান ভেদে বেলেগ বেলেগ নামেৰেও নামকৃত কৰা হৈছে। এতিয়া গমা গো হ'ল, এতিয়া তা মানে হৈছে তাঁতৰ বিহু, গমা গোটা না মানে হৈছে কি, এইফালৰ পৰা আহিছে নাঙল। এই বাইদেউগৰাকীয়ে কৈছে, অকণমান থিয় হৈ দিয়কচোন চাওঁ, কোনেও ক'ব পৰা নাই। এই বাইদেউগৰাকী না বুলি কৈছে, মানে নাঙল, নাঙলৰ বিহু গমা গোটা না চে। এতিয়া চে হৈছে, প্ৰথম চেটো হৈছে চেনেহী বিহু, আৰু দ্বিতীয় চেটো হৈছে চেৰা বিহু। মনত ৰাখিছেনে বাৰু? ফাইনেলি নীল আকাশ দা মঞ্চৰ ওপৰত উঠিলে, উঠিছে নীল আকাশ দা। হেল্ল', ভালে আছেনে ৰাইজ? পাটৰকুছিত চাগে মই প্ৰথমবাৰৰ কাৰণে আহিছোঁ, গতিকে কোন প্ৰথমতে ডক্টৰ নিৰ্বেচন গগৈ আগবঢ়াইছে নীল আকাশলৈ। সন্ধিয়াৰ
ধন্যবাদ কালি মানে ভিডিঅ'টো আধৰুৱা হ'ল, বহুত ৰাতি হ'ল, 4:30 বাজি গ'ল আৰু ৰাতি আহি টোপনি ধৰিলে, চ' মই ভিডিঅ'টো কৰিব নহ'ল আৰু মানে বৰষুণ পৰিলে তাত, সেইকাৰণে বাটত আহিও মই ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। সেইবাবে এতিয়া কৈ দিছোঁ আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলো কৰি দিব। এতিয়া মানে কাম কেইটামান আছে, উঠিছোঁহে, মুখ হাতখিনি ধুই লৈছোঁ, ধুই লৈ চাহ অলপ খাই লওঁ। এতিয়ালৈ বাই।